নমস্কাৰ দৰ্শকসকল, আখল ঘৰলৈ আপোনালোক সকলোকে স্বাগতম। আজি মই আখল ঘৰত এখন বইল শাক বনাবলৈ লৈছোঁ। আহকচোন চাওঁ কেনেকৈ বইল শাকখন বনাইছোঁ। ইয়াৰ বাবে এখন কেৰাহী আমি জুইত পাতি ল'ম আৰু তাত কাটি লোৱা মৰাপাতৰ শাকবোৰ দি দিম। লগতে সৰু সৰুকৈ কাটি লোৱা বাঁহ গাজখিনিও তাত ঢালি দিম। এই শাকখনৰ কাৰণে প্ৰধান সামগ্ৰী হৈছে মৰাপাতৰ শাক, বাঁহগাজ আৰু কঁঠাল গুটি। এতিয়া আমি কঁঠাল গুটিখিনিও ইয়াতে মিলাই দিছোঁ। এয়া হাতী ভেকুৰী কিছুমান ফালি লৈছোঁ আৰু কিছুমান গোটা গোটাকৈ আমি শাকখনত দিছোঁ। লগতে পটলখিনি কাটি লৈছোঁ সৰু সৰুকৈ, পটলখিনিও মিলাই লৈছোঁ ইয়াতে। আপোনালোকে ইচ্ছা কৰিলে ভোল, জিকা, তৰৈ, বেঙেনা এইবোৰ চব্জিও মিলাব পাৰে। ইয়াতে মই এতিয়া আলু মিলাইছোঁ আৰু সৰু সৰুকৈ কাটি লোৱা অলপ কুন্দুলি আৰু লগত মিলাইছোঁ অলপ ভাত কেৰেলা। প্ৰতিটো চব্জিৰে বৰ বিশেষ দিয়া নাই, এটা বা দুটা এনেকৈহে দিছোঁ। মই যি ভিডিঅ'ত দেখাইছোঁ সেয়াই যে মিলাব লাগিব তেনে কোনো কথা নহয়। আপোনালোকেও আপোনালোকৰ ইচ্ছামতে দুই এবিধ চব্জি মিলাব পাৰে। আৰু আমি পানী নিদিয়াকৈ এইখিনি কম জুইত অলপ দেৰি সিজাম। চব্জিবোৰৰ পৰাই কিছু পানী ওলাই আহিব। আমি এতিয়া অলপ জালুক দিছোঁ, লগতে বাটি থোৱা নহৰুখিনি দিছোঁ আৰু প্ৰয়োজন অনুসৰি কিছু নিমখ ইয়াত মিলাম। তাৰপিছত আমি হেতাৰে চব্জিখিনি লৰাই কিছু দেৰি সিজাম। ইয়াত আমি ভেন্দিও মিলাইছোঁ, কিন্তু ভেন্দি কিছু দেৰিকৈ মিলাইছোঁ কাৰণ ভেন্দি সোনকালে সিজে, সেইবাবে ভেন্দিবোৰ ভাগি নাযাবৰ কাৰণে আমি দেৰিকৈ ভেন্দিবোৰ ইয়াত দিছোঁ। যেতিয়া আমি দেখিম যে চব্জিৰ পৰা ওলোৱা পানীবোৰ শুকাই গৈছে, তেতিয়া আমি ইয়াত অলপ গৰম পানী ঢালিম আৰু জুই বেছিকৈ দি ঢাকন মাৰি সিজিবলৈ দিম। শাকখন যেতিয়া ভালদৰে উতলিছে, তেতিয়া মই ৩-৪ খিলামান মান ধনিয়াৰ পাত কাটি শাকখনত দি দিছোঁ আৰু আকৌ ঢাকন মাৰি সিজিবলৈ দিছোঁ। কঁঠাল গুটি আৰু আলু সিজিলে নাই তাক জানিবৰ কাৰণে আমি কেৰাহীতে ২-এটা কঁঠাল গুটি আৰু ২ এপিচ আলু ভাঙি চাম। যদি আলু আৰু কঁঠাল গুটি ভাগে তেতিয়াহ'লে আমি বুজিব লাগিব যে কঁঠাল গুটি আৰু আলু সিজিছে। আৰু লগতে শাকখনো হৈছে। এই শাকখন বৰ বিশেষ বেছি পানী বা জোল ৰাখিলে খাবলৈ ইমান ভাল নহয়, গতিকে এটা মিডিয়াম বা লিমিটেড পানী বা জোল ৰাখিয়ে এই শাকখন খোৱা যায়। আমাৰ শাকখনৰ কঁঠাল গুটি আৰু আলু সিজিছে। জোলৰ পৰিমাণো মই ঠিকে দেখিছোঁ, সেইবাবে মই কেৰাহীখন এতিয়া জুইৰ পৰা নমাই ৰাখিম। এই শাকখন আগতে আইতাহঁতক বনোৱা দেখিছোঁ, এতিয়া মাহঁতে বনায়, ময়ো বনাবলৈ শিকিছোঁ। আপোনালোককো বনাই দেখালোঁ। আপোনালোকে এবাৰ ঘৰত বনাই খাই চাব। ভাল পালে লাইক কৰিব, পাৰিলে ছাবস্ক্ৰাইবো কৰিব।